Hello students, welcome back to my channel Assam Kids Study. তো আজিৰ ভিডিঅ'ত আমি পঢ়িম অসমীয়া স্বৰবৰ্ণৰ বৰ্ণমালা। এইবিলাক হৈছে অসমীয়া স্বৰ বৰ্ণ আৰু আমি এতিয়া এইবিলাক পঢ়িম। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। অ অমিতা, আ আম, হসই ইটা, দীঘই ইগল, হসৌ উট, দীঘৌ উন, ৰি ঋষি, এ এছাৰি, ঐ ঐৰাবত, উ ওলকবি, ঔ ঔটেঙা। এনেধৰণে তোমালোকে পঢ়িব পাৰা। তোমালোকে ঘৰত ভালদৰে পঢ়িবা আৰু ভাল ধৰণে উচ্চাৰণ কৰিব শিকিবা। যদি ভিডিঅ'টো তোমালোকক ভাল লাগিলে তো এটা লাইক কৰি দিবা আৰু যদি তোমালোক নতুন মোৰ চেনেলত তো প্লিজ ডু সাবস্ক্ৰাইব মাই চেনেল। থ্যাংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে।